বন্ধু বান্ধৱীসকল সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মাঘৰ বিহুৱে ভোগালী বিহু আচলতে ভোগালী বিহুৱে আপোনালোকৰ জীৱনটো জীপাল কৰি তোলক তাৰে কামনা কৰিছোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ হেমন্তৰ ইউটিউব চেনেললৈ। মাস্কখন খুলি লওঁ। কি খবৰ বন্ধু বান্ধৱীসকল, সকলো ভালে আছে চাগে? কিন্তু মই মাস্কখন খুলিলোঁ অকলে আছোঁ কাৰণে মাস্কখন খুলিছোঁ, কিন্তু মাস্কখন সদায় সকলোৱে পৰিধান কৰি থাকিব, কাৰণ চৰকাৰে দিয়া এটা নীতি নিৰ্দেশনা আছে, সেইকাৰণে মাস্ক পৰিধান কৰিব আৰু ক'ভিড আহি আছে যিহেতু মাস্ক পৰিধান কৰক। চ' আজি মোৰ চেনেলটোত কেইজনমান ইউটিউবাৰে আপোনালোকক মাঘৰ বিহুৰ শুভেচ্ছা দিম বুলি কৈছে। তেখেতসকলৰ যিসকলে মানে শুভেচ্ছা দিয়ে তেওঁলোকৰ ভিডিঅ'সমূহ মই আপোনালোকক লগাই দিম, আপোনালোকে চাব আৰু তেওঁলোকৰ চেনেলসমূহ মৰম দি যাব। মই আছোঁ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এটা বিশেষ জেগালৈ লৈ আহিছোঁ। জেগালৈ লৈ অহাৰ পিছত মানে দেখাম আৰু তাৰ কি কি আছে, কিন্তু তাৰ আগতে আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ ঘৰৰ মানে আমাৰ গাঁৱত চৰকাৰে বৰ বেলেগ এটা বস্তু দিছে, এইটো চ'লাৰ প্ৰজেক্ট। আচলতে এইটোৰ পৰা কিনো লাভ হ'ব ভবা নাছিলোঁ, লাভ হ'ব বুলি। চ'লাৰ প্ৰজেক্টত পানী খাবলৈ পাম, কিন্তু এতিয়া পানী খাবলৈ পাইছোঁ। আচলতে তাৰ কিছুমান ছিষ্টেম চাবলৈও আহিলোঁ। আমাৰ এজন আকৌ গাঁৱৰে দাদা মানে ইয়াত পানীটো কেনেকৈ উঠায় দেখাব আৰু। আজি বতৰ ডাৱৰীয়া, পানী নুঠায়, তথাপিতো মানে দেখাই দিব আৰু পানী কেনেকৈ উঠাব লাগিব। এইটো অফ কৰি ল'ব লাগিব। এইটো অফ হ'ব, ৱাছ কৰিব লাগিব, বেক ৱাছ। এইটো বেক ৱাছ, এইটো বেক ৱাছটো মানে বেক ৱাছ কৰি ইয়াত যেতিয়া বেক ৱাছ কৰিব নহয়, আপোনাৰ মই গৈছিলোঁ পিছ চাইডে, একদম দুৰ্গোন্ধ মানে কি আৰু এই যিটো মানে DDT পাউডাৰ লেখীয়া এটা চেণ্ট লাগে, ইয়াত যিটো গেলা পানী ওলায়, গেলা পানীটো বেক ৱাছত গুচি যায়। ডাঙৰ ডাঙৰ ফিল্টাৰ, কিন্তু ভাল হৈছে দেই। আজিকালি মানে সৰহসংখ্যক বেমাৰে আৰ্চেনিকৰ কাৰণে হয়, সেই ক্ষেত্ৰত যে এই বস্তুবোৰ আহিছে নিজৰ জেগালৈ, কিন্তু এনেকুৱা বস্তু সকলো জেগাত আছে, আমি নিজেই ভালকৈ ৰাখিব লাগিব, নে কি কয়? আচলতে ইয়াৰ পানী খাবলৈ লগীয়া আৰু প্ৰজেক্টটো দেখাই দিছোঁ আমাৰ ঘৰৰ সন্মুখতে। যেতিয়া এইখন বন্ধ কৰি ল'লোঁ, লৈ এইটো দেখিছে, তো মই বেক কেমেৰা কৰি দেখাই আছোঁ আপোনালোকক। বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে মোৰ লগত প্ৰায় ভিডিঅ' কৰিছে মাজুলী বিকাশ ব্লগ নামৰ যিজনে চলাই আছে, বিকাশ হাজৰিকা। তেখেতে আপোনালোকলৈ শুভেচ্ছা দি এটা ভিডিঅ' প্ৰেৰণ কৰিছে, সেই ভিডিঅ'টো উপভোগ কৰোঁ, আহক। হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ৰ'ব মাস্কখন লগাই লওঁ। লগাই ল'লোঁ। মাস্কখন আপোনাৰ মানে ছেফটিৰ বাবে নহয়, নিজৰ ভালৰ বাবে লগাই লৈছোঁ। মানে নিজৰ যিকোনো কামত মানে মাস্কখন এতিয়া আপুনি ক'ৰবাত গৈছে পটককৈ লগাই ল'লে মানে ঠাণ্ডা দিনতো অলপ ছেফটি পায়, সেইকাৰণে লগাই লৈছোঁ। আৰু সকলোৱে ভালে থাকক, মানে সুখত থাকক। আৰু আপোনালোকক এটা ক'বলৈ কথা কৈছোঁ যে এতিয়া মাঘ বিহু আহি আছে, মানে মাঘ বিহু আহি আছে মানে আহিলেই কাইলৈ মানে এইটো ভিডিঅ' কেতিয়াকৈ বন্ধুৱে আপলোড কৰে কি ঠিক মই নাজানো, বিশেষ কাইলৈ বুলিয়ে কৈছোঁ। আৰু আপোনালোকক মাঘৰ বিহুৰ মোৰ ফালৰ পৰা, অৰ্থাৎ মোৰ ইউটিউব চেনেলটোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন। বন্ধু বান্ধৱীসকল, পিয়াক্ষী কলিতাই আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰি মোলৈ এটা ভিডিঅ' প্ৰেৰণ কৰিছে, আহকচোন সেই ভিডিঅ'টো উপভোগ কৰোঁ। হাই এভৰিৱান, নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ। মই পিয়াক্ষী কলিতাই মোৰ চেনেলৰ পৰা সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। চ' আজি মই মোৰ চেনেলত নাই, মই হেমন্ত বৰুৱা ইউটিউব চেনেলত আহিছোঁ, যিহেতু ভোগালী বিহু শুভেচ্ছা যাচিবলৈ। চ' হেমন্ত বৰুৱা চেনেলত আহিলোঁ। চ' হেমন্ত বৰুৱাই বহুত ভাল ভাল ভিডিঅ' দি আছে, সকলোৱে ছাপোৰ্ট কৰিব আৰু যাতে আগুৱাই যায়। চ' তাৰে কামনা জনালোঁ। তো থেংক ইউ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে পল্লৱী কাৰ্টুনৰ যিটো পল্লৱী কাৰ্টুন বুলি চেনেল এটা আছে, পল্লৱীয়ে আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। আমাৰ বন্ধু বান্ধৱীসকল, লগতে সকলো অসমবাসী ৰাইজলৈ ভোগৰ উৎসৱ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আশা কৰোঁ মেজিৰ জুইৰ উত্তাপে যেন আপোনালোকৰ সকলোৰে দুখ কষ্টবিলাক নাইকিয়া কৰে। আৰু এটা কথা বন্ধু বান্ধৱীসকল, ৰঙা আলু, কাঠআলু এইবিলাক আকৌ খাবলৈ নাপাহৰিব, আৰু যদি খাই মোকো অকণমান দিবলৈ নাপাহৰিব। বাৰু আজিলৈ আহিছোঁ, মোৰো আকৌ বিহু বুলি পিঠা পনা ঢেৰ বনাবলৈ আছে নহয়, বিহু খাবলৈ কিন্তু আহিব দেই। মামু আছাম ইউটিউব চেনেলটোৰ তৰফৰ পৰা কি ভিডিঅ' আগবঢ়াইছে তাকে চাওঁচোন, আহক বন্ধু বান্ধৱীসকল।
নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো বৰ্তমান ভালে আছোঁ। মই আজি আহিছোঁ আপোনালোকৰ আটাইতকৈ মৰমৰ চেনেল হেমন্ত বৰা চেনেললৈ। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। অসমবাসী তথা আৰু হেমন্ত বৰা সকলো ভিউৱাৰ্ছলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। সকলোৰে বছৰটো ভালে যাওক, বিহুটো ভালে যাওক তাৰে কামনা কৰিছোঁ। লগতে মোৰো এটা চেনেল আছে মামু আছাম বুলি। আশা কৰোঁ মোৰ চেনেল আপোনালোকে এবাৰ ভুমুকি মাৰিব। বাই। মাঘ বিহুৰ শুভেচ্ছাৰে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পাছত এটা নতুন ভিডিঅ'টো আকৌ লগ পাম আপোনালোকক। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আৰু সকলোকে এটা কথা কওঁ, কিছু ঘৰত মানে প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো তেনেকৈ দিব পৰা নাই, তাৰ বাবে আপোনালোক পাছত দুখিত। আৰু শেষত যিমান পাৰি সিমান সোনকালে আপোনালোকৰ ভিডিঅ' লৈ আহি আছোঁ। আজিলৈ বাই।